এতিয়া বিশ্বনাথ চাৰিআলি পাই গ'লোহি। ঘৰ পালোহি। আজি ভাগিনৰ জন্মদিন। আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে ভাল মানুহ হয় তাই। আজি জন্মদিন ভাগিন হয় ভাগিনৰ মোৰ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব ভাল মানুহ হ'বলে। নামটো কোৱা দিয়া, তোমাৰ নামটো কোৱা বাবু। My name is Ritishman Sakia. My name is Vedaki Sakia. স্বাগতম ৰাইজ লিপি মুনু ব্লগলৈ। আকৌ পুনৰবাৰ স্বাগতম। আজি যাম বিশ্বনাথ চাৰিআলি। গম পাইছেই ভাগিনৰ জন্মদিন। গতিকে আজি কিনো কৰোঁ তাকে অলপ দেখুৱাব চেষ্টা কৰিছোঁ। ব'লক তেনেহ'লে। মোৰ লগত যাব এয়া মা আৰু মই যাম। আমাৰ গাড়ী অলপ দূৰ হয়, এতিয়া টমটমত আমি উঠি ল'লোঁ। তামোল খাই বৰ ভাল পাওঁ দেই। এয়া গহপুৰ 4 লেন হোৱাৰ কাৰণে হৈ উঠাই নাইকিয়া বনাই আছে। এয়া গহপুৰ হয়। ফ'ৰলেনৰ কাৰণে ৰাস্তা বনাই আছে, পুৰা জাম হৈ গৈছে। আমাৰ অসমখন যে কি সুন্দৰ নহয়নে? বাগান কেৱল বাগান, আছাম দেশে চাইকে বাগান, কেৱল বাগান, মনটো একদম প্ৰাণ। বাঘৰ পালোহি। এয়া অলপ নাম গাইছে গোপিনী নাম ধৰি আছে। এইয়া এতিয়া আমি কেক কাটিম। এইয়া Yes. Happy birthday to you. Happy birthday to you. Happy birthday, baby Dakhi. ৰাতি হৈ গ'ল, ভিডিঅ' কৰা নহ'লে, গতিকে ছাবস্ক্ৰাইব কৰি দিব। ইমানতে সামৰিছোঁ। বাই বাই।